friends, welcome back to my YouTube channel. Indranee creation and the vlog le hokoloke swagotam janalu. Etia ratipua hoise. Moi eya just ga pa dhui meli ahisu. Cha khwa nai, cha khai longe. Aji etu mo prothom daily vlog hobo. Akha korisu hokolue bhale pabo. Aru jodi bhal pai tente like koribo, comment koribo, share koribo. Aru please channel to kintu subscribe kori dibo. Tente চাহ খোৱাৰ পাছত লগ পাই আছো আমি তেন্তে চাহ খাই লওঁ এয়া শুকান ৰুটি বনালো মোলে মই ৰাতিপুৱা শুকান ৰুটিয়ে খাওঁ লাল চাহ আদা দিয়া আৰু এটা বিস্কুট হেল্ল এভৰিৱান আকৌ বহুত দিন মন লগ পাইছো এতিয়া এটাই বাজিব হ'ল যাওঁ এতিয়া ভাত বনাই লওঁগে পাপাই কচু আনি থৈছে আৰু মাছ আছে তাৰে কিবা এটা বনাওঁগে তেন্তে এতিয়া মই ফটাফট ভাতকেইটা বনাই লওঁগে আপোনালোকো দেখাম কেনেকেনো বনাও আজি দিনত বনাম এয়া কচু আৰু আছে মাটি দাইল কচু মাটি দাইল আৰু ঔটেঙা একেলগতে ৰান্ধিম আৰু লগত মাছ দিম এয়া মই সকলোবোৰ ৰেডি কৰি ললো এয়া কুকাৰত প্ৰথমতে দি লম কচুৰ লগত বনাম এয়া মাগুৰ মাছ মই মাগুৰ মাছটো মানে বাছি মেলি ললো এই দুটা গৰৈ মাছ এই দুটা এইকেইটা ফ্ৰাই কৰি লওঁ এতিয়া কচুৰ লগত বনাম কেনেকৈ বনাম দেখাই আছো তেল মাৰিবৰ কাৰণে এয়া আদা নহৰু থেতিলিয়াই ললো এয়া পিঁয়াজ এয়া দাইল হৈ গ'ল মই ঘুটনি মাৰি দিলো আৰু ইয়াত হালধি নিদিয়াৰ বাবে এনেকুৱা কালাৰ উঠিছে সকলোবোৰ ৰেডি হৈ গ'ল তেন্তে বনাই লওঁ এইফালে মাছ ফ্ৰাই কৰি হৈ গ'ল মাছ ফ্ৰাই কৰা কেৰাহীখনতে তেল মাৰি দিম প্ৰথমতে পিঁয়াজখিনি ফ্ৰাই কৰি লৈছোঁ অলপ যেতিয়ালৈকে ৰঙচুৱা কালাৰ নপৰে তেতিয়ালৈকে ফ্ৰাই কৰি থাকিম অলপ কালাৰ ধৰিলে এতিয়া দি দিছো তেতেলিয়াই থোৱা আদা নহৰু সমূহ এতিয়া এড কৰিছো ইয়াত হালধি যিহেতু মই হালধি আগতে দিয়া নাছিলো সেয়েহে ইয়াতে দি দিছো আপোনালোকে মন কৰিলে আগতেও দি দিব পাৰিব এয়া অলপ ভজা পাছত মানে আদা নহৰু কেঁচা গোন্ধ যোৱাৰ পাছতে মই দাইলসমূহ দি দিম এয়া দাইল দি দিলো ইয়াতে এতিয়া মই ফ্ৰাই কৰি থোৱা মাছটো দি দিম এইটো দি দিলোঁ সিজি থাকিব এতিয়া উতল অহাৰ পিছত নমাই দিম দাঁত হৈছে প্ৰায় আছোঁ ইয়াত দেখিবলৈ সৰহ লাগিছে কিন্তু ইমান সৰহ নহয় তাকৰকৈ বনাইছোঁ ইয়াতে অলপ দিম জালুকৰ গুড়ি আপোনালোকে মন কৰিলে আগতেও দিব পাৰিব মই আগতে দিবলৈ পাহৰিলোঁ এতিয়া দিলোঁ আপোনালোকে কোনে কোনে কচু শাক খাই ভাল পায় বাৰু জনাবচোন ধনিয়া আৰু বিলাহীৰ চাটনি অকণো বনাই লওঁ এয়া বিলাহী এটা কাটি ল'লোঁ এয়া ধনিয়া আদা নহৰু আৰু কেইটামান জলকীয়া মিক্সি জাৰত দিম
এতিয়া ভাত পানী খাই বৈ আজৰি হ'লোঁ ওচৰতে ক্ৰিকেট খেলৰ প্ৰতিযোগিতা পাতিছে তাৰে অলপ চাবলৈ যাওঁ মই ওলাই কৰি আজৰি তাৰ আগতে ভাবিছোঁ গেছৰ বাৰ্ণাৰটো অলপ চাফা কৰি থৈ যাওঁ বহুতেই লেতেৰা হৈ আছে মানে আজি যদি চাফা কৰিলোঁ আকৌ কাইলৈ বা পৰহিলৈ লেতেৰা হ'বই বহুতেই লেতেৰা হয় আৰু সদায় চাফা কৰাটো ইমান পচিবল নহয় মইনো কেনেকৈ গেছৰ বাৰ্ণাৰটো চাফা কৰোঁ ভাবিলোঁ আপোনালোককো দেখাই দিওঁ আপোনালোকৰো কামত আহিব মই গেছ এইটো দি চাফা কৰোঁ ৰাষ্ট এণ্ড ডাৰ্ট ক্লিনাৰ এইটো আপোনালোকে টিভি ফ্ৰিজ শ্ব'কেজ ফাৰ্নিচাৰ বহুত বস্তুত ইউজ কৰিব পাৰে যেনে বেচিন চাফা কৰিব পাৰে বহুত ভাল ইয়াত কেনেকৈ এপ্লাই কৰিব লাগে লিখিয়ে থৈছে এইটো যিকোনো দোকানত বিচাৰিলেই পাব চাগে পাপাই আনিছিলে মই ভালকৈ নাজানিম ক'ৰ পৰা আনিছিলে কিন্তু বস্তুটো বহুতেই ভাল হয় এইটো চাওক বহুতেই লেতেৰা হৈ আছে সদায় চাফা কৰাটো পচিবল নহয় মানে টাইম নহয়গৈ সদায় চাফা কৰিবলৈ কিন্তু যিমান পাৰোঁ চাফাকৈ থ'বলৈ চেষ্টা কৰোঁ এইটো বেছিকৈ ইউজ নহয় বাবে লেতেৰা নাই হোৱা কিন্তু এইটো বহুতেই লেতেৰা হৈ আছে এইটো মই এনেকৈ মানে য'ত য'ত লেতেৰা হৈ আছে তাত দি দিম আপোনালোকে অলপ দেৰি ৰখিব পাৰিব বা নৰখোঁ বুলিলেও ডাইৰেক্ট মোহাৰি দিব পাৰিব ধুনীয়াকৈ চাফা হৈ যায় মই পিছে সকলোতে দি ল'ম মই সকলোতে দি ল'লোঁ মই ৰখা নাই ডাইৰেক্ট মানে দি লৈ পেলানিয়ে মোহাৰি দিম বেছি নিদিলেও হয় আপোনালোকে এইটো পানীৰ লগতো মিক্স কৰি দিব পাৰে মই কিন্তু পানীৰ লগত মিক্স কৰি দিয়া নাই ডাইৰেক্ট দি দিছোঁ এতিয়া এনেকুৱা কাঁহী বাতি ধোৱা মানে কি ক'ম আৰু এইটো কাঁহী বাতি ঘঁহা এনেকুৱাখনে মোহাৰি দিম বা এনেকৈ কাপোৰে মোহাৰিলেও ধুনীয়াকৈ গুচি যায় মই এইটো ইউজ কৰোঁ এয়া চাওক ধুনীয়াকৈ গুচি গৈছে এইটো বহুতেই ভাল আপোনালোকে ইউজ কৰিলে কৰিব পাৰে আপোনালোকে দেখিছেই এইটো ধুনীয়াকৈ গুচি গৈছে সকলোৰে হয়তো ইমান লেতেৰা নহ'বও পাৰে কিন্তু আমাৰ এইটো বহুতেই লেতেৰা হয় কাৰণ সদায় চাফা কৰিবলৈ টাইমেই নহয়গৈ এয়া চাওক মই ধুনীয়াকৈ শুকান কাপোৰে মোহাৰি দিলোঁ কিমানেই ধুনীয়া হৈ গ'ল পূৰা চাফা হৈ গৈছে কিন্তু এই কাষত যোনবোৰ অকণমান লাগি আছে সিমানটো ভালকৈ চাফা কৰোঁ ইমান পচিবল নহয় ধুনীয়াকৈ চাফা হৈ গ'ল মই এইটো চাফা কৰোঁ এনেকুৱাডাল ব্ৰাছেৰে চাফা কৰোঁ ধুনীয়াকৈ চাফা হয় কিন্তু এইটো সিমানো লেতেৰা নহয় কিন্তু যেতিয়াই মই চাফা কৰোঁ তেতিয়াই এইটো চাফা কৰি লওঁ লগতে
এনেকুৱা এই ফুটাবোৰ ব্লক হৈ থাকিলে মানে জুই লোৱা ফুটাবোৰ ব্লক হৈ থাকিলে এইটো মাৰি দিয়াৰ পাছত ফ্ৰী হৈ যায় আপোনালোকে ইউজ কৰিলে ইউজ কৰিব পাৰে বহুতেই ভাল হয় এইটো আপোনালোকে দোকানতে যিকোনো দোকানতে পাব পাৰে ক'লেই হয় আমি আহি এয়া খেলপথাৰ পালোহি খেল হৈ আছিলে So fine. I hope one day, somehow, I always will meet again. Cause I've been wondering why we still play as we were friends. I hope somehow, I always will meet again. Stop to care. We should just share love one day. Mine, mine, mine. Good evening, friends. এতিয়া বাজিছে 5টা এথনি খেলৰ পৰা আহি চাহ খোৱাই নাই এতিয়া চাহ খাই লংগে আৰু এই পাছফালে এখন যে দেখিছে এখন হৈছে মোৰ পঢ়াৰ ৰুটিন মানে ঘৰত কেনেকে পঢ়িম কোনদিনা কি পঢ়িম মানে তাৰ ৰুটিন বনাই থৈছিলো কিন্তু সেইখনৰ মতে ফলো কৰিবলৈ নহয়গে পঢ়াই নহয় এতিয়া পৰীক্ষা পাইছেহি আৰু লাহেকে পঢ়িব লাগিব সদায় ভাবো আজি বা ভালকে পঢ়িম আকৌ কাইলে ভাবো কাইলে পৰা ভালকে পঢ়িম তেনেকেই থকা হয় কিন্তু কোনো দিনেই পঢ়া নহয়গে সঠিক মতে এতিয়া আৰু নিজক পাল মাৰিলে নহব পঢ়িব লাগিব পৰীক্ষা যেহেতু পালেহিয়ে পৰীক্ষা বেয়া হলে নহব তেন্তে এতিয়া কথা কৈ নাথাকৰো চাহ খাই লংগে পিছত সন্ধিয়াৰ চাহ কাপৰ লগত আছে বিস্কুট এটা আৰু জলপান যেহেতু ভাত খোৱা টাইম হ'ল ভোক লাগিছে জলপান অকণকে খাই লওঁ আজি ৰাতিৰ সাজত আছে এনেকুৱা সৰু মাছ মিক্সাৰে ফ্ৰাই কৰা হেল্ল' এভৰিৱান ভাত পানী খাই বৈ আহিলোঁ এতিয়া 11টাই বাজিব হ'ল মই অলপ পঢ়ি আছোঁ ভিডিঅ'টো এণ্ডিং কৰা নাছিলোঁ ভাবিলোঁ ভিডিঅ'টো এণ্ডিং কৰি দিওঁ যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি দিব আৰু ইয়াৰ পাছত আহি আছে স্কিন কেয়াৰ ভিডিঅ' মানে স্কাৰ্বৰ ভিডিঅ' এটা দিম আপোনালোকে অতি সোনকালে পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক তেন্তে আজিলৈ বাই বাই